যোৱা 22/4/2020 তাৰিখে মানে বৰপেটা চহৰৰ সবিতা দাস মেধি নামৰ লেডী এগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছিল। তেওঁৰ এটিএমত টকা ওলাব যোৱাতে কোনোবা এটিএমটো চেঞ্জ কৰি তেওঁৰ এটিএমটো লৈ যায় আৰু লৈ যোৱাত বৰপেটা মেইন ব্ৰাঞ্চৰ এটিএমৰ পৰা দুষ্কৃতিকাৰীয়ে সেই এটিএমটো ইউজ কৰি তেওঁৰ পৰা 40,000 টকা সৰকাই লৈ যায় একাউণ্টৰ পৰা। আৰু এই সংক্ৰান্তত আমি যেতিয়া এজাহাৰ দাখিল কৰিম, এজাহাৰ দাখিলৰ বৰপেটা থানাত 174/2026 কেছ ৰুজু কৰি 61(2)(318)(4) ক্লজ 4, 316 ক্লজ 2 আৰু 303 ক্লজ 2 BNSSৰ কেছ ৰুজু কৰি অচিনাক্ত দুৰ্বৃত্তৰ সন্ধানত আমি নামি পৰোঁ আৰু সেই অনুপাতে গোটেই CCTVৰ ফুটেজ কালেক্ট কৰি লৈ যোৱাকালি এই বছৰত মানে অভিযুক্ত থকা পদকীয়া চাহিল আহমেদ, দেউতাৰ নাম সত্তৰ আলী আহমেদ, ভিলেজ খাবলাৰ ভিটা, থানা বৰপেটা, আৰু তেওঁৰ লগত হাছিব ইকবাল, দেউতাৰ নাম নুৰুল হক, ভিলেজ পিঠাদি পাম, থানা সৰ্থেবাৰী, বৰপেটাত কৰায়ত্ব কৰা হয়। আৰু তেওঁলোকৰ পৰা 11খন এটিএম কাৰ্ড বিভিন্ন মানুহৰ পৰা এনেকে হৰলুকি কৰি লৈ যোৱা উদ্ধাৰ কৰা হয়। লগতে 4টা মোবাইল আৰু অন্যান্য নথি পত্ৰ জব্দ কৰা হয়। বৰ্তমান তেওঁলোকক সোধ-পোছ কৰি থকা হৈছে আৰু তেওঁলোকে ইতিমধ্যে সেইদিনাখন যিগৰাকী লেডী মহিলা সবিতা দাস মেধিৰ এটিএম চেঞ্জ কৰি টকা ওলাই নিয়াটো স্বীকাৰ কৰিছে আৰু সেই টকা আমি ৰিকভাৰীৰ কাৰণে লাগি আছো তেওঁলোকৰ পৰা। আৰু বৰ্তমান তেওঁলোকে এৰেষ্ট কৰি পদকীয়া কেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ লগত তেওঁলোকে আৰু ক'ত ক'ত ক্ৰাইম কৰিছে ইতিমধ্যে ক্ৰাইম চোৱা মতে বিভিন্ন থানাত তেওঁলোকৰ গোচৰ থকা বুলি জানিব পাৰিছো আৰু সেইখিনিও বাহিৰ কৰি লৈ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ব্যৱস্থা কৰি আছো।